নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আকৌ বহুত দিনৰ মূৰত এটা ব্লগ বনাইছোঁ। আজি আছে ভাওনা দক্ষ যজ্ঞ। ভাওনা আছে গায়নগাঁও হৰিনাম সমাজ নামঘৰত। আজি শিশু শিল্পীসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন হ'ব। শিশু বুলি ক'লে এতিয়া মোকো কৈছে বাৰু কিবা এটা গাবলৈ, গাই থৈ আহিমগৈ আৰু মেকআপ চেকআপ মাৰিম, মেকআপো মাৰিম, বচনো গাম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, কোন কোন আহিব, কাক কাক লগ পাম, সকলো দেখাই যাম এফালৰ পৰা। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু কি ল'ম পিছত কৈ আছোঁ, চাই থাকক। ডাঙৰকে কোৱা, আপুনিও লৈছে নেকি পাৰ্ট? মোকো দিছে কিবা এটা। ডাঙৰ শিশু চাই ভাল বন্ধু বান্ধৱীসকল, গা চা ধুই মেলি ওলাই পূৰা ৰেডি হৈ গ'লোঁ, ড্ৰেছ লগাই ল'লোঁ, যাম কানো পোচাক ভাণ্ডাৰ। তো ব'লক গৈ পেলাই একেবাৰে ভাওনা জেগাত লগ পাই আছোঁ। জেগা এই ৰাহুল, কিবা এটা কৈ দিয়া। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি গায়নগাঁও হৰিনাম সমাজ নামঘৰত এখনি শিশুসকলৰ দ্বাৰা মহাপুৰুষীয়া নাট মন্তস্থ কৰিবলৈ আগবাঢ়িছোঁ, যদুহঁতৰ সহযোগিতা লৈ পিনে। গতিকে নিজা গাঁৱতে আজি ভাওনাখন কৰিম বুলি ভাবিছোঁ। নাজানো কিমান কৰিব পাৰোঁ, কি কৰিব পাৰোঁ। আশীৰ্বাদ কৰিব যাতে ভাওনাখন ভাল হয়, আপোনালোক আহক চাবলৈ। আৰু যদিও ভিডিঅ' দিবই, এইবিলাক চাই থাকিব। মই ডাঙৰ দেৱ শিশু নেকি? এয়া আমাৰ আজি বিষ্ণু। কিবা কৈ দিয়া তুমি। নমস্কাৰ, মই যিহেতু এইবাৰ প্ৰথমবাৰ বিষ্ণু ডাঙৰকৈ কোৱা। মই এইবাৰ প্ৰথমবাৰ বিষ্ণু পাৰ্টটো অকণমান চেষ্টা কৰিছোঁ। যিহেতু এবাৰ ৰাহুলৰ ওচৰত প্ৰথমবাৰ শিকিছোঁ। দাদাই মোক বহুত শিকাইছে, ঘৰতো মুছামকো বহুত শিকাইছে। তাকে আপোনালোকক আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাওঁ। এই দিশত ভাওনাৰ লগত ইমান কৰিছোঁ যদিও ইমান আগবাঢ়ি থকা নাই। হ'লেও এইবাৰ চেষ্টাটো কৰিছোঁ যাতে কিবা এটা কওঁগৈ, পাছত ভাল কিবা এটা হয়। ভাল হ'ব, ভাল হ'ব। দাদা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব, লাইক কৰি দিব। ধন্যবাদ, থেংক ইউ দেই, ভাল হ'ব। এই আমাৰ বমা কাই, বমা ড্ৰেছ আহি পাই গ'লে। এইফালে আছে হৰিদা, কিবা এটা কৈ দিয়ক। যদুৱে পাৰ্ট গাইছে বুলি শুনিলোঁ, নিউজত পালোঁ আৰু সেইকাৰণে চাবলৈ আহিছোঁ। বিখ্যাত ভাৱৰীয়া হৈ গৈ আছে, অহংকাৰে একদম পূৰা শিখৰত আছে। এই নহয় আৰু শিৱ গাইছে বোলে, তাণ্ডৱ কৰিব বোলে। আমি শুনিছোঁ আৰু দেখিছোঁ আৰু ৰাজ্যৰ মাজত ইয়াত চাবলৈ আহিছোঁ। লগতে আজি মেকআপো মোক সহযোগ কৰি দিম বুলি কৈছে। নিজে গৌৰৱ অনুভৱ কৰিছোঁ যদুৰ লগত মেকআপ যদুৱে গাইছে, সেইকাৰণে আহিছোঁ। আপোনালোকেও চাই থাকিব, কেনেকুৱা পায় কমেণ্ট এটা কৰি দিব। যদু ব্লগত কমেণ্ট মাৰিবলৈ পোৱাটো ভাগ্য। চিন কৰি আহিলোঁ আৰু এয়া ওলাইছোঁ। এইফালে প্ৰসূতি, কিবা এটা কৈ দিয়া। কিবা এটা কৈ দিয়া আকৌ, কিবা এটা কোৱা আকৌ। দাদাভাগৰ ইউটিউব চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব দেই। এইফালে আছে সতী, কিবা এটা কৈ দিয়া। হাই, ইয়াক ধৰিছিলোঁ মুঠছে আগত তাইক দেখালে। হ'ব তো ভাওনা ভিডিঅ' পালে মই দি দিম। ৰখাই কিবা এটা কৈ দিয়া। ডাঙৰকৈ কওক, ডাঙৰকৈ কওক। হা Oti!
Putih, kau bola putih. Turki, kamu putih. Hadir sih boy, kurang koyna. Ya, তুমি এরি করা ক্ষতি, এরি কই, কইলো কি কর, নিরি কতেস্ত খানাত, কইলা পড়িব। পাহিয়ে কুমুরিয়াতে হাত মিনা ক্ষতি লোকমুখলিয়া ক্লান্তিচাৰ তাৰ ওচৰ চাপিলেই নিমিষতে দূৰ হৈ যায় এৰেগেন ক্ষতিবোৰ গুচি গ'ল লেলি শুকাই Sampai
দুয়াৰা আহিছোঁ তোমাৰ সমিতে আহা সতী যাওঁ আমি কইলা খাবলৈ কি হ'ল সতী ব'লা 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 যাওঁ আমি কইলা খাবলৈ সতী সতী চোৱা ভোলা আহিছোঁ তোমাৰ সমীপে চোৱা সতী সতী তুমি নামাতা কিয় সতী 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 ভিডিঅ' আছে যদি পাই যাওঁ দি দিম চাব আজিলৈ ইমানেই জয় শংকৰ জয় ভাওনা সংস্কৃতিৰ জয়